হেল্ল' বন্ধুসকল, ডি কোঁৱৰ ব্লগটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু মানে কি আজি বহুত দিনৰ মূৰত কৰিছোঁ, মোৰ মানে প্ৰব্লেম এটা হ'ল, সেইকাৰণে আপোনালোকক ভিডিঅ' দিব পৰা নাই। আজি আৰু পুনৰ আকৌ আপোনালোকৰ মাজত আহিছোঁ। মানে আজি আমাৰ গাঁৱৰে ফাইনেল গেম আছিলে ক্ৰিকেটৰ। আজি ক্ৰিকেটৰ ফাইনেল গেম আমাৰ হৈ গ'ল আৰু আপোনালোকক দেখাম। মই এতিয়া বৰ্তমান সন্ধিয়া আৰু মানে কি মই মোৰ প্ৰব্লেমটো আপোনালোকক ক'ম, নেক্সট ভিডিঅ'ত ক'ম। মানে মোৰ প্ৰব্লেমটোৰ কাৰণে মই আপোনাৰ 4-5 দিন মই ভিডিঅ' দিব পৰা নাছিলোঁ। সেয়ে আজি মানে প্ৰব্লেমটো ছ'ল্ভ হ'ল ন, মই সেইটো কাৰণে এতিয়া দিবলৈ ওলাইছোঁ। তো আপোনালোকক দেখাম আজি ফাইনেলৰ কিছু মানে খেলৰ এইবিলাক দেখাম। আৰু ফাইনেল খেলখনত আপোনাৰ কোন জয় হ'ল কোন পৰাজয় হ'ল আপোনালোকক দেখাম। তো ব'লক আপোনালোকক সম্পূৰ্ণভাৱে ভিডিঅ'টো দেখাম। ক্ৰিকেট ক্লাব বনাম শংকৰ 11 ক্ৰিকেট ক্লাবৰ খেলখনত শংকৰ 11 টছত জয়ী হৈ ফিল্ডিং কৰা সিদ্ধান্ত লৈছে। মানে শংকৰ 11 ক্লাবত ফিল্ডিং কৰিবলৈ যাবলৈ মই জনালোঁ। আৰু ফাইনেল খেল এটা সুন্দৰ হ'ব। দ্বিতীয়টা এটা সুন্দৰ হ'ব। Right. Second one. আমি ইতিমধ্যে দেখি পাইছোঁ এটা সুন্দৰ কেচ। এটা সুন্দৰ চলাইছোঁ। লগতে আমি মেহনতৰ চিজ হিচাপে খেলখনৰ মাৰ্গৰ ক্ষেত্ৰত প্ৰতিটো ল'বলৈ আমি অনুৰোধ কৰি আছোঁ। প্ৰতিটো আমাৰ সমুদ্ৰ হোৱা তেখেতসকলক যত্ন কৰিছে। প্ৰতিটো শংকৰ অনুভৱত হাতত আমি চন্দ্ৰ দিছোঁ। ধন্যবাদ। বন্ধুসকল, আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই লৈ পেলাই আপোনালোকে গম পালে কোন জয় হ'ল কোন পৰাজয় হ'ল। শংকৰ 11 আৰু মাজগাঁও কমিটি টীমৰ লগত খেল আছিলে ফাইনেল খেল। মাজগাঁও টীমটোৱে আপোনাৰ টাৰ্গেট দিছিলে, 10 অভাৰ খেলত টাৰ্গেট দিছিলে 97, আৰু শংকৰ 11 আপোনাৰ 7 অভাৰ 3টা বলত তেখেতসকলে সম্পূৰ্ণ ৰান কৰি তেখেতসকল জয় হ'ল আৰু গোটেই টীম গুচি গ'ল। আৰু আপোনালোকে চোৱাৰ বাবে সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ। মানে আপোনালোকক মৰম আশীৰ্বাদ দিয়াৰ বাবে আপোনাক বহুত ধন্যবাদ দিছোঁ। আৰু আপোনালোকে ডি কোঁৱৰ ব্লগটি চেনেলটি আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, বেল আইকনটো লগতে দবাই দিব। আৰু পাৰিলে আপোনালোকৰ মৰম আশীৰ্বাদ সদায় এনেকৈ দি যাব আৰু শ্বেয়াৰ কৰিব যিমান পাৰে। তো এতিয়া ভিডিঅ' মানে কমিটি ঘৰ ভাঙি আছে। কমিটি ঘৰ মানে খেল সমাপ্ত আজিৰ পৰা। মানে আপোনাৰ 7 দিন খেল হ'ল। 7 দিনৰ ভিতৰত মানে বাকীখিনিয়ে প্ৰেক্টিচ কৰি আছে কমিটি ল'ৰা, আৰু বাকীখিনিয়ে ঘৰ ভাঙি আছে। আপোনালোকে চাব পাৰিব। আৰু ৰাতিলৈ খানা হ'ব। তো আপোনালোকৰ দেখাওঁ যে এইটো এটা মানে আমাৰ চলন্ত ট্ৰফি হয়, এইটো লৈ যাব আৰু খেল খোৱাৰ লগে লগে মানে সমাপ্ত হৈ গ'ল। যিহেতু থৈ গৈছে তেখেতসকলে, ৰাতিলৈ লৈ যাব তেখেতসকলে। এইটো মাজগাঁও টীমে পাইছে আৰু আপোনাৰ এইটো জয় টীমে শংকৰ 11 টীমটোৱে পাইছে। বাকী এখেতসকলে কাম কৰি আছে। এখেতসকল দীপাংকৰে কাম কৰি আছে, আৰু এইফালে জোনমণি বৰদলৈ তেখেতৰ কাম কৰি আছে। তেখেতে খেলৰ সভাপতি হয়, আৰু ছেক্ৰেটেৰীজন মানে সম্পাদকজন মানে এতিয়া খানা হ'ব ন, সেই খানাৰ কাৰণে তেখেতসকলে গ'ল। আৰু আপোনালোকক আজি ৰাতি খানাটো দেখাই দিম, আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ। তো আজি ইমানতে সমাপ্ত দিছোঁ। তো আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ নিশ্চয় কৰিব।